Hello everyone, welcome to my channel. আশা কৰিছো সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছো। যেহেতু আপোনালোকে সকলোৱে গম পাইছে এসআই পৰীক্ষা আমাৰ 5 তাৰিখে পাতিব 5 জানুৱাৰী দিনাখনি। খুব সোনকালে নটিফিকেশন দি দিলে এক্সামৰ। সো এতিয়া মানে পেনিক নকৰিব যে কি হ'ব দেই পঢ়িবলগীয়া আছে। যেহেতু একো নাই আপোনালোকে ইমান দিন যেতিয়া পঢ়ি আছে আপোনালোকে নহয় ময়ো এসআই কাৰণে প্ৰিপাৰেচন কৰি আছো। সো মই আজি ম্যাথছৰ কেইটামান টপিক লৈ আহিছো আৰু ৰিজনিঙৰ কেইটামান টপিক লৈ আহিছো যোনকিটা পৰীক্ষাত অহাৰ চান্স আছে। যেহেতু আমাৰ এতিয়া টাইম কম আছে আৰু যিখিনি ম্যাথছ পাৰে সেইখিনিতো গোটেইখিনি কৰিবই নো ডাউট সেইখিনি গোটেইখিনি কৰিবই। সো আমি যিসকলে মানে ধৰক অলপ বেয়া পাওঁ ম্যাথছটো ধৰক টান পাওঁ সো সেইসকলৰ বাবে মই এই কেইটামান টপিক মানে লৈ আহিছোঁ যিটো আপোনালোকৰ বাবে ইজি হ'ব পাৰে। শেষ কৰোঁ আমি যদি ডেইলি এটা টপিক শেষ কৰোঁ তেন্তে আমাৰ এসপ্তাহত এই 8টা টপিক শেষ হৈ যাব। ঠিক আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ দিওঁ যিসকল মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু ইয়াৰ আগতে মই এটা আপোনালোকৰ বাবে আসাম পুলিচৰ কি বুকছ ফলো কৰিব আৰু সিলেবাসটো ডিসকাস কৰিছিলোঁ জিকে। সো যদি হেতু চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে চাই ল'ব পাৰে। আৰু লগতে মই আজি আপোনাৰ এখন টেষ্ট সিৰিজৰ বিষয়ে আপোনালোকক লগত আলোচনা কৰিম আৰু আপোনালোকক দেখাম। যদি আপোনালোকে ভাল পায় তেন্তে সেইখন ল'ব পাৰে। প্ৰথমতে মই ম্যাথছ আৰু ৰিজনিঙৰ চেপ্টাৰকেইটা অলপ দেখাই দিওঁ যোনকেইটা মানে কৰিলে আমাৰ মাৰ্কসটো উঠা যাব। সো প্ৰথমতে মই এভাৰেজ ৰাখিছো এভেন লস টাইম এণ্ড ৱৰ্ক সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট ৰেশিও প্ৰপোৰ্শন এজ প্ৰবলেম পাৰ্টনাৰশ্বিপ দেন এলচিএম এণ্ড এইচচিএফ। এইটোতো খুব ইম্পৰ্টেণ্ট এলচিএম এইচচিএফ আহে। টাইম এণ্ড ৱৰ্কৰ যোৱাবাৰ দুটা কুৱেশ্যন অহা গৈছে যেহেতু পেপাৰ দিয়া নাযায় সেইকাৰণে মেমৰি বেছ কুৱেশ্যনৰ ওপৰতে ডিপেণ্ড কৰি এইটো কৰা হৈছে। এণ্ড দেন প্ৰফিট এণ্ড লছ এই টপিককেইটা অহা খুব চান্স আছে। সো এইকেইটা স্কিপ নকৰিব। বাকীখিনি যদি আপোনালোকে স্কিপো কৰি দিয়ে এইকেইটাৰ যদি ধৰক এটা কুৱেশ্যনো আহে বা ইয়াৰ ভিতৰত 5টা কুৱেশ্যনো আহে 10টা কুৱেশ্যনৰ ভিতৰত 5টা পাৰি গ'লে আপোনালোকৰ যথেষ্ট সুবিধা হ'ব যথেষ্ট সহায় হ'ব। যেহেতু 10টাৰ ভিতৰত যদি 5টা বা 6টাও কৰিব পাৰে আপোনালোকৰ বাবে বহুত বেছি হেল্পফুল হ'ব। সো সেইকাৰণে এইকেইটা টপিক মই লৈ আহিছোঁ আপোনালোকৰ বাবে আপোনালোকে কৰি চাব পাৰে। আৰু যিসকলে গোটেইখিনি পাৰে তেওঁলোকৰতো বহুত ভাল গোটেইখিনি কৰিব পাৰিলেতো বহুত ভাল। কিন্তু যিসকলে ভাবি আছে যে কেনেকৈ ম্যাথছ কমপ্লিট কৰিম কেনেকৈ কি কৰিম তেওঁলোকৰ বাবে এইকেইটা টপিক খুব কিন্তু ইম্পৰ্টেণ্ট হৈ পৰিব আপোনালোকে কৰিবলৈ নেৰিব। দেন আহিল ৰিজনিঙৰ কোডিং ডিকোডিঙৰ এটা কুৱেশ্যন আহিবই। এলফাবেট সিৰিজ ব্লাড ৰিলেশ্যন ডাইচ কেলেণ্ডাৰ মিচিং নাম্বাৰ ফিগাৰ কাউণ্টিং এইকেইটা বহুত ইম্পৰ্টেণ্ট। সো এইকেইটা আপোনালোকে ফিগাৰ কাউণ্টিং কি মানে এনেকৈ এটা ত্ৰিভুজ দি দিব তাৰ এটা ভিতৰত ত্ৰিভুজ দি দিব কেইটা আছে সেই সুধিব তেনেকুৱাবোৰ। কোডিং ডিকোডিংটো জানি আপোনালোকে এইখিনি চাই ল'ব ইউটিউবতে পাই যাব আপোনালোকে ধুনীয়াকৈ প্ৰেক্টিচ কৰিব পাৰিব। পৰীক্ষালৈ এতিয়াও আপোনালোকৰ হাতত সময় আছে। সো আপোনালোকে এইকেইটা নেৰিব। দেন মই এখন টেষ্ট সিৰিজৰ বিষয়ে কোৱা কথা আছিলে। এইখন হৈছে মই এডিআৰই যেতিয়া দিছিলোঁ তেতিয়া মই কিনিছিলোঁ। ইংলিছ আৰু আছামিজ দুখনতে আছে আপোনালোকে যদি ল'ম বুলি ভাবে ল'ব পাৰে। এতিয়া হয়তো এসআই কাৰণে এখন ল'বলৈ সময় নাথাকিব পাৰে যদি মইতো অনলাইন অৰ্ডাৰ কৰিছিলোঁ যদি বুক ষ্টলত পাই তেন্তে লৈ ল'ব পাৰে। এখন চাই ল'ব। ইয়াত আছামিজ আৰু ইংলিছ দুটাতে কৰা আছে। মই এইখিনি ইমান টান লেভেলত নাই বেছিকৰ পৰা ষ্টাৰ্ট হৈছে। সো এইখন যদি ল'ম বুলি ভাবে ল'ব পাৰে। মেথছ ইংলিছ ৰিজনিং গোটেইখিনি ইয়াত পাই যাব। সো এনেকুৱা এখন কৰিলে মানে মক টেষ্ট যিদৰে দিয়া ইম্পৰ্টেণ্ট হয় কাৰণ মক টেষ্ট দিলেহে আমি গম পাওঁ কিমানখিনি আগবাঢ়িছোঁ কি নহৈছোঁ। সো এইখন যদি আপোনালোকে ল'ম বুলি ভাবে ল'ব পাৰে। 20টা টেষ্ট সিৰিজ আছে এইখন কৰিলে আপোনালোকৰ বহুতখিনি সহায় হ'ব। বা এইখন নল'লেও অইন কিবা আপোনালোকে যদি বুক ফ'ল' কৰে বা মোৰ আগৰ ভিডিঅ' এটাত মই লিংকটো আপোনালোকক দি দিম। মই এটা এপৰ বিষয়ে কৈছিলোঁ যোনটো এপ আপোনালোকে ফ্ৰীকৈ মক টেষ্ট দিব পাৰে বহুত ভাল হয়। সেইটো অসমীয়াটো থাকে। সো আপোনালোকে সেইটো ল'ব পাৰে যদি আপোনালোকে ডাউনলোড কৰি ল'লেই হ'ল। মই ধুনীয়াকৈ এপটোৰ বিষয়ে কৈ থোৱা আছে। এপটোৰ যোনটো মই ভিডিঅ' বনাইছিলোঁ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম।